নমস্কাৰ বন্ধুসকল, আজি আমি সেইখন পৃথিৱীত প্ৰৱেশ কৰিবলৈ ওলাইছো য'ত স্ক্ৰু ড্ৰাইভাৰে ৰকেট বনোৱা হয় আৰু ভঙা চাইকেলেৰে জেনেৰেটৰ। এইখনে হৈছে দেশী যোগাৰৰ সেই যাদুকৰী জগত য'ত হাঁহি হাঁহি চকু নাকৰ পানী ওলাই যাব। কাৰণ ইয়াত মানুহে সমস্যা বিচাৰি নুফুৰে, বৰঞ্চ সমস্যাকো যোগাৰৰ সুযোগলৈ সলাই দিয়ে। সেয়েহে চিট বেল্ট ভালদৰে বান্ধি লওক, কাৰণ ইয়াত আহিবলগীয়া দেশী যোগাৰবোৰে আপোনাৰ মগজু স্তব্ধ কৰি দিব। চাওকচোন, ভাৰতত টেলেণ্ট কেৱল পুৰুষসকলৰ মাজতেই নহয়, মহিলাসকলৰ মাজতো ভৰপূৰ আছে। এই বাইদেউ গৰাকীলৈ চাওক, চাইকেলৰ ৰিমত ৰুটি এনেকৈ সেকি আছে যেন ৰিমটো চাইকেলৰ বাবে নহয়, ৰুটি বনোৱাৰ বাবেহে উদ্ভাৱন কৰা হৈছিল। বাইদেৱে প্ৰমাণ কৰি দিলে যে ভাৰতত কোনো বস্তু সহজে নষ্ট নহয়, কেৱল তাক ব্যৱহাৰ কৰা প্ৰতিভা থাকিব লাগে। ল'ৰা ছোৱালীবোৰে সদায় কিবা নহয় কিবা কৰি থাকে আৰু কেতিয়াবা এনে কাম কৰি পেলাই যে ডাঙৰ সকলেও চাই হাঁহি ৰখাব নোৱাৰে। চিনাকি হওক টেকনলজিৰ নাতিৰ সৈতে, যাৰ কিতাপৰ প্ৰতিও আগ্ৰহ নাই আৰু মোবাইলৰ প্ৰতিও আকৰ্ষিত নাই। ভাইটিয়ে পোনে পোনে নিজৰ মগজুৰে খেলি আছে। ৱাহ, কি অসাধাৰণ কৌশল! যদি এই ল'ৰাটো ডাঙৰ হয় তেন্তে নিশ্চয় এজন ইঞ্জিনিয়াৰ হ'ব। গাঁৱৰ মহিলাসকলৰ চিন্তাধাৰা একেবাৰেই বেলেগ। য'ত আমি ভাবো হাত বিষাব, তাত তেওঁলোকে ভাবে ট্ৰেক্টৰখন খালি থৈ কি লাভ, এতিয়া হাতেৰে মেচিন চলোৱা যুগ। হেই, এয়া হৈছে একেবাৰে দেশী বুদ্ধিৰ উৎকৃষ্ট উদাহৰণ। হে ভগৱান, মোৰ শক্তিক ভুল ব্যৱহাৰ কৰা হৈছে। বন্ধুসকল, খোৱা বোৱাৰ এই পদ্ধতিটো ভুলতো ভাৰতৰ বাহিৰলৈ যাব নালাগে, নহলে আন দেশৰ মানুহেও আমাৰ দৰে বুদ্ধিমান হৈ যাব। মানে দাদাজনে কোনোবা বিশ্ববিদ্যালয়ৰ পৰা খোৱাৰ বিশেষ প্ৰশিক্ষণ লৈ আহিছে। आप कहाँ थे ज्ञानी बाबा? এখন খাটিয়া আছে যিখন মানুহে সহজে দাঙি লৈ যাব পাৰে, আৰু আনখন এইখন খাটিয়া যিখন আজিলৈকে কোনেও দাঙিব পৰা নাই। अमेरिका क्या कहता था? क्या हो तुम? आज हम कहते तू क्या है बे? খাটিয়া প্ৰ' মেক্স। আজিকালি নৱহঁত মোবাইলত ইমানেই ব্যস্ত হৈ পৰিছে যে ঘৰৰ বাচন ধুবলৈও সময় নাই। कैसे कैसे लोग रहते हैं यार यहाँ पर। ৱাহ, এতিয়া কাপোৰৰ ঠাইত ৱাশ্বিং মেচিনত গিলাচ বাতি ঘূৰি আছে। এইদিন দূৰ নাই বন্ধুসকল, যেতিয়া মেচিনে ক'ব मुझे माफ कर दे आप लोग सारे, मुझे छुट्टी दे दे। কাপোৰো ময়ে ধুওঁ, বাচনো ময়ে ধুওঁ, ঘৰখনো ময়ে চম্ভালি লওঁ নেকি। देश बदल रहा है। বৰষুণৰ বতৰত আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে কাপোৰ শুকোৱা। কিন্তু চিন্তা নাই, আমাৰ দেশী যোগাৰৰ ওপৰত সকলো সমস্যাৰ সমাধান আছে। लेकिन एक सेकंड, आप कहाँ थे ज्ञानी बाबा? इतने तेजस्वी लोग हैं हमारे पास। এই বাইদেউ গৰাকীয়ে কাপোৰকে ৰেইনকোট পিন্ধাই দিলে, যদি বতাহে নালাগে শুকাব কেনেকৈ কোৱা কোৱা। সেইটো বাৰু বেলেগ কথা, কিন্তু বৰষুণত তিতিবও নোৱাৰে। ই ৰিক্সা চালকসকলে নিজৰ ই ৰিক্সাখন ইমানেই পৰিষ্কাৰ কৰি ৰাখে যে কেতিয়াবা নিজে বহিবলৈও ঠাই নাথাকে। সেয়েহে এই মহান জ্ঞানীজনে নতুন আপডেট কৰি দিলে। এতিয়া ই ৰিক্সা ভিতৰৰ পৰা নহয়, ওপৰৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰি। ये तो लेटेस्ट न्यूज़ है। ফ্ৰিজ সাধাৰণতে গৰম দিনত বেছিকৈ ব্যৱহাৰ হয়, কিন্তু শীতকালত একেবাৰেই খালী। সেয়েহে এই দাদাজনে ভাবিলে যেতিয়া পইচা পুৰা দিছো তেতিয়া ব্যৱহাৰো পুৰা হ'ব লাগে, সেইকাৰণে দাদাজনে এনেকুৱা কৰি দিলে। टेक्नोलॉजिया, ৱাহ দাদা, আপুনিতো ফ্ৰিজকে আলমাৰি কৰি পেলালে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই।